জুবিন গাৰ্গ অসমত যেতিয়া অসমীয়াৰ গানৰ কথা আহিব হয়তো জুবিন গাৰ্গৰ কথাই প্ৰথম আহিব, কাৰণ আজিৰ দিনত নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব হৈছে জুবিন গাৰ্গ। আৰু যদি আপুনি অসমত থাকি অসমীয়া জুবিন গাৰ্গৰ নাম শুনা নাই, তেনেহ'লে আপুনি ধৰি লওক অসমত নাই, বেলেগখন ৰাজ্যতে আছে এতিয়াও। আৰু কোনোবা যে ডাঙৰ পুৰুষে কৈছিল, যেতিয়া আমাৰ গানবোৰ ভাল লাগে তেতিয়া আমি মিউজিকবোৰ বুজি পাওঁ, যেতিয়া আমাৰ মনবোৰ বেয়া থাকে ন, তেতিয়া আমি গানৰ লিৰিক্সটো বা কথাবোৰ বুজি পাওঁ। বাৰু বাদ দিয়ক এইবোৰ কথা, আহকচোন চাওঁ জুবিনৰ জনা নজনা 20টামান তথ্য। ভাল লাগিলে ছাবস্ক্ৰাইব আৰু লাইক কৰিব, ধন্যবাদ। জুবিন গাৰ্গৰ জন্ম তুৰাত 18 নৱেম্বৰ 1972। জুবিনদাৰ পৰিয়ালত বাপেক মাক জুবিনদা আৰু ভনীয়েক দুজনী আছিল। জুবিন গাৰ্গৰ মাক যিহেতু ডেন্সাৰ আছিল আৰু বাপেক এজন উচ্চপদস্থ প্ৰশাসনিক বিষয়া আছিল, লগতে তেওঁ এজন কবি আৰু লেখকো আছিল। যিহেতু বাপেক এজন প্ৰশাসনিক বিষয়া আছিল, সেইবাবে তেওঁৰ ট্ৰান্সফাৰ হৈছিল, বিভিন্ন জেগালৈ বদলি হৈ থাকিবলগীয়া হৈছিল। আৰু সেইকাৰণে জুবিনৰো স্কুলবোৰ বদলি হৈ থাকিবলগীয়া হৈছিল। প্ৰথমে ক্লাছ 1ৰ পৰা 3লৈকে ইংলিছ মিডিয়াম, 5ৰ পৰা 6লৈকে বেংগালী কৰিমগঞ্জত পঢ়িছিল, আৰু মেট্ৰিক বিজনীৰ পৰা দিছিল তামোলপুৰৰ পৰা। পঢ়াশুনাত যিহেতু সৰুৰ পৰা ভাল আছিল, মেট্ৰিকত 1st ডিভিজন আৰু হায়াৰ ছেকেণ্ডেৰীত 2nd ডিভিজন। যিহেতু ক্লাছ 12 জেভিৰ পৰা পাছ কৰিছিল, বহুত সৰুৰ পৰাই ঠিক ক্লাছ 8 মানৰ পৰাই গান কম্প'জ কৰিব আৰম্ভ কৰিছিল, আৰু তেওঁৰ লিখা বহু গান ৰেডিঅ'ত বাণীবদ্ধ হৈছিল। যেতিয়া ফাৰ্ষ্ট ষ্টেজ প্ৰগ্ৰেম কৰিছিল এজ এ মিউজিচিয়ান, কীবোৰ্ড বজাইছিল প্ৰথম। তাৰপিছত তেওঁ এটা প্ৰথম এলবাম কৰিছিল অনামিকা আৰু অনুৰাধা, দুখন একেলগে এলবাম উলিয়াইছিল, আৰু যিটো প্ৰডাকশ্যন কৰিছিল NK প্ৰডাকশ্যন হাউচতে। সৰ্বমুঠ এতিয়ালৈকে 25,000 ওপৰত গান গাইছে, আৰু লগতে সকলো ভাষাৰে গান গাইছে। প্ৰথম এলবাম অনামিকা আৰু অনুৰাধা 1992 ৰিলিজ দিছিল। অসমীয়া গানৰ বাহিৰে তেওঁ বেংগলী আৰু হিন্দী গানে বেছি গাইছে। 2002 জুবিন গাৰ্গৰ দ্বিতীয় ভনীয়েক জংকী বৰঠাকুৰ এটা এক্সিডেণ্টত মৃত্যু হয় তেজপুৰত, যি প্ৰগ্ৰাম কৰি ৰাতি আহি থাকোঁতে। আৰু সেই একেটা বৰ্ষতে জুবিন গাৰ্গে 2002 বিয়া পাতে গৰিমা শইকীয়াক। জংকীৰ মৃত্যুৰ সময়ত জুবিন বহুত ভাগি পৰিছিল, কাৰণ মাকো বহুত আগতে ঢুকাইছিল। জুবিন জুহু মুম্বাই 1996 গৈ থাকিব লয় এটা ভাড়াঘৰলৈ। তাতে তেওঁ বহুত সৰু ডাঙৰ কাম ষ্টাৰ্ট কৰিবলৈ লাহে লাহে ফিল্ম ইণ্ডাষ্ট্ৰিটো সোমাই বহুতকেইখন মুভিতে তেওঁ গান গাবলৈ ষ্টাৰ্ট কৰে। ফিল্ম ইণ্ডাষ্ট্ৰিত এটা ভাল চিনাকি পায় লাষ্টত যেতিয়া তেওঁ গেংষ্টাৰ ইয়ালি গীতটো গায়। সেইটো কৰি তেওঁ GIFW এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ড পায় ইয়ালিৰ পৰা। তাতে তেওঁ এটা ষ্টুডিঅ' খোলে, চাউণ্ড এণ্ড চাইলেণ্ট বুলি। জুবিনে গান গোৱাৰ বাহিৰেও নিজে গান লিখে, এজ এ মিউজিক ডাইৰেক্টৰ কাম কৰিছে, আৰু নিজে মুভি প্ৰডিউচো কৰিছে, আৰু বহুকেইখন মুভিত এতিয়ালৈকে তেওঁ এক্টিঙো কৰিছে। তেওঁ এজন ভাল আৰ্টিষ্ট। জুবিনে জন্তুৰ প্ৰতি বহুত মৰম আছে, আৰু দুখীয়া মানুহক বহু সহায় কৰি দিছিল। আজি অলপতে এটা ষ্টেজ ফাংচনত তেওঁ বলিবিধান প্ৰথা বন্ধ কৰাৰ বাবে মাত মাতিছিল, আৰু তেওঁক এটা বহুত ডাঙৰ সন্মানেৰে এৱাৰ্ড দিয়া হৈছিল ইয়াৰ বাবে। বহুত জন্তু মৰম কৰি পুহিছে এতিয়ালৈকে, যাৰ ভিতৰত বান্দৰ, বাঘ, ফেঁচা, কুকুৰ। বান্দৰ এটা এবাৰ ৰাতি তেওঁৰ সন্মুখত তেজে লুতুৰি পুতুৰি হৈ তেওঁৰ আগত লালি, আৰু তেওঁ 2 মাহ ট্ৰিটমেণ্ট কৰি ঘৰত ৰাখিলে, আৰু শেষত বান্দৰটো চিৰিয়াখানাত এৰি দিছিল। আৰু আজি 2 দিনৰ মানৰ আগতে এটা বগলী ৰেস্কিউ উদ্ধাৰ কৰি আনিছিল। এতিয়ালৈকে জীৱনত বহুত অজীৱ গৰীব কিছুমান কাম কৰি থৈছে। তেওঁ সাক্ষাৎকাৰ এতিয়ালৈকে কৈ গৈছে, যেনে তেওঁ কলেজত তেওঁৰ লগৰবোৰ ছাতি লৈ যায়, তেওঁ জাপি লৈ যায়, আৰু তেওঁৰ পঢ়া স্থান আছিল এজোপা গছৰ ওপৰত পঢ়িছিল। তেওঁ গছত বান্ধিলৈ ৰছী বান্ধিলৈ ওপৰত পঢ়িছিল, আৰু কেতিয়াবা যেতিয়া গানৰ মাজত বাহিৰত ওলাই যায়, কেতিয়াবা চেণ্ডেল দুযোৰৰ দুপাত যি মন যায় তাকে পিন্ধি যায়। তেওঁ সেইবোৰ চাই নাথাকে একো। তেওঁ আচলতে সাধাৰণ মানুহ হিচাপে থাকিয়ে ভাল পায়, যি মন যায় তাকে কৰি থাকে। তেওঁ মানুহে ৰাতি 9টা-10টাত শুৱে, তেওঁ ৰাতিপুৱা 5টা বজাত শুৱে, আৰু দিনটো শুৱে, আৰু গধূলি হ'লে উঠি পেলাই মানুহৰ লগত কথা পাতে, পৰিচয় হয় নতুন যিবোৰ মানুহে লগ কৰিবলৈ। তেওঁ কাকো বিমুখ কৰিব টান পায়। ভাল কাম কৰিছে যেতিয়া বেয়া কামটো থাকিবই। এতিয়ালৈকে বহুকেইটা আছে যে ৰাতি প্ৰগ্ৰাম কৰি অলপ ড্ৰিংকছ কৰি কণ্ট্ৰভাৰ্চিৰ মাজত সোমাই গৈছিল, বহুত বিতৰ্ক হৈছে তাৰ মাজত। শেষত এটাই কওঁ, তেওঁ এতিয়া বহুত সৰুফুটীয়া মানুহৰ মগজৰ কথা কিছুমান পটককৈ কৈ দিয়ে, সেইটো ইয়াৰ কাৰণে বাচি থকাটো ভাল। আৰু শেষত জুবিনদাক উদ্দেশ্যি এটা কথা কওঁ, ব্ৰাহ্মণ যেতিয়া নিজৰ জাতিটোতনো কিয় লৈ কথা ক'ব লাগে? লগুণদাৰ কথা নক'লেওতো হৈছিল চাগে হয়তো। এই সেইদিনা ষ্টেজ পাৰফৰ্মত যেতিয়া লগুণদাৰ কথা কৈছিল, সকলো ব্ৰাহ্মণ জাতৰ গাত লাগিছিল। বেয়া পালে ক্ষমা কৰি দিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।